নমস্কাৰ বাইদেউ ভণ্টিসকল, আজি মই কিচেনত ৰেচিপি এটা লৈ আহিলোঁ আৰু আজি মই বনাম বেচন আৰু এয়া কণী এটা আৰু এটা বেঙেনা। এইটো গছৰ বেঙেনা হয়, লোকেল। গছৰ বেঙেনা হয়, লোকেল। এয়া বেচন আৰু কণীৰ সৈতে মই আজি বেঙেনা ফ্ৰাই কৰিম। এতিয়া মই বেঙেনাটো পাতলকৈ কাটি ল'ম। এয়া চাওক, মই এইখিনি কাটি পানীত 10 মিনিটমান তিয়াই থ'ম। এয়া মই এইখিনি 10 মিনিটমান নিমখ পানীত তিয়াই থৈছিলোঁ। কলা পানী ওলাল। এতিয়া মই এইখিনি ভালকৈ ধুই ল'ম আকৌ। এইখিনি চাওক, মই ধুই ল'লোঁ আৰু খুব পাতলকৈ কাটিছোঁ। এতিয়া মই ইয়াত প্ৰথমে বেচন ল'ম। দুই চামুচ, মই 5 চামুচমান বেচন লৈছোঁ। ইয়াত লৈছোঁ অলপমান চ'ডা, অলপ কালজিৰা, আধা চামুচ হালধি, আধা চামুচ জিৰা, আধা চামুচ জলকীয়া গুড়ি আৰু আধা চামুচ নিমখ। মিক্স কৰি দিছোঁ। আৰু ল'ম এটা কণী। লৰাই দিছোঁ। এতিয়া মই ইয়াত দিম কম পৰিমাণৰ পানী। এয়া চাওক, এইখিনি মই ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া মই কাটি থোৱা বেঙেনা, পাতলকৈ কাটি থোৱা বেঙেনা 1 পিচ কৰি ইয়াত দি দিম।
কেৰাহীত তেল দি দিলোঁ। অলপ টাইম গৰম হ'ব লাগিব। মই লুটিয়াই দিব লাগিব। এইখিনি হৈ গ'ল। এইটো চাওক, মোৰ কণী আৰু বেচনৰ সৈতে বেঙেনা ফ্ৰাই বনালোঁ। এইটো চাওক, বহুত ধুনীয়া হৈছে, কালাৰো বহুত ধুনীয়া হৈছে, আৰু আশা কৰোঁ আপোনালোকেও এনেকৈ বনাই খাব। আজি মই ইমানতে বিদায় লৈছোঁ।